হেল্ল' হাই সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ ছেকেণ্ড টাইম আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত মই শিৱাৰাণী কলিতা। আজি মই আছোঁ উজনি অসমৰ ছোৱালী নামনি অসমত আৰু আমাৰ ফালে এতিয়া উজনি অসমত বহুততে ৰাস চলি আছে আৰু নামনি অসমতো ৰাস চলি আছে। একচুৱেলি ৰাস নহয়, নামনি অসমত ৰাস পূজা চলি আছে। আমাৰ ফালে কোৱা হয় ৰাস আৰু ইয়াত কোৱা হয় ৰাস পূজা। আমাৰ ফালে ৰাস বা মহাৰাস বা শ্ৰীকৃষ্ণৰ ৰাসলীলা তেনেদৰে আমি কওঁ, কিন্তু ইয়াত কিন্তু ৰাস পূজা বুলি কোৱা হয়। কাৰণ নামনি অসমত মূৰ্তিৰ দ্বাৰা ৰাস পূজা পালন কৰা হয় আৰু উজনি অসমত আমি নিজেই ৰাস পূজা পালন কৰোঁ। আমি নিজে অভিনয় কৰি ৰাস পালন কৰোঁ। ৰাস পূজা আহি গৈছে, ৰাস পালন কৰোঁ। আৰু আজি মই চাবলৈ যাম গুৱাহাটীৰ লখৰাত ৰাস পূজা কেনেকৈনো পালন কৰে মূৰ্তিৰ দ্বাৰা, তাক চাবলৈ যাম আৰু লগতে আপোনালোককো দেখাম। হয়, নিশ্চয় আপোনালোকে বহুতে জানে, নামনি অসমৰ মানুহে নিশ্চয় জানে যে ৰাস পূজা কেনেদৰে পালন কৰে। আমাৰ উজনি অসমৰ বহুতেও যে দেখিছে ৰাস পূজা কেনেদৰে পালন কৰে, কিন্তু তথাপিও দেখিলে ৰাসৰ যেতিয়া ছিজন চলি আছে, সকলোৱে চাওঁচোন কেনেকুৱানো ৰাস পূজা, সকলোৱে চাওঁ লগতে। ব'লক ৰাসৰ স্থলীলৈ। এয়া আমি আহি পালোঁ ৰাসৰ স্থলী, গুৱাহাটীৰ লখৰাৰ ৰাসস্থলী। আহক আমি ৰাস চাবলৈ যাওঁ। আৰু আহিয়ে আমি দেখা পালোঁ আমাৰ অতি মোহনীয় বৃন্দাবনখন। আমি সকলোৱে জানো যে আমাৰ কৃষ্ণকলীয়া এজন গৰখীয়াও আছিল আৰু তেওঁনো কেনেদৰে গৰখীয়াবোৰৰ সৈতে তেওঁ লগৰীয়াবোৰৰ সৈতে বৃন্দাবনত গৰু চৰাইছিল, সেই দৃশ্য মূৰ্তিৰে বৰ সুন্দৰকৈ ইয়াত দেখুওৱা হৈছে। আৰু এয়া ছাইডত চাইকেলৰ ওপৰত দুজন বালকক দেখুওৱা হৈছে, মডাৰ্ণভাৱে কিবা এটা দেখুওৱা হৈছে, বৰ ভাল লাগিছে। এয়া হৈছে সম্পূৰ্ণ বৃন্দাবনখন, বৰ সুন্দৰভাৱে দেখুওৱা হৈছে বৃন্দাবনখন। মূৰ্তিৰে গৰু ছাগলী আৰু হৰিণা সকলোবোৰ ইয়াত দেখুওৱা হৈছে, বৰ ভাল লাগিছে মূৰ্তিৰে। মানুহবোৰে বৰ ধুনীয়াকৈ চাই আছে। আৰু ইয়াৰ পাছতে আমাৰ প্ৰথম পূজনীয় গণেশ বাবাক সেৱা কৰি বাকীখিনি চাই যাওঁ আহক। আৰু ইয়াৰ পাছতে পালোঁ আমি ভগৱান বিষ্ণুৰ দশাৱতাৰ মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন, আৰু এইফালে আছে পৰশুৰাম, শ্ৰীৰাম, হলিৰাম, বুদ্ধ আৰু ছাইডত কল্কি। একচুৱেলি মই গোটেইকেইটা দশাৱতাৰৰ বিষয়ে জনা নাছিলোঁ, আজি ভালকৈ জানিছোঁ। মই কেইটামানহে জানিছিলোঁ, কল্কি, নৰসিংহ, মৎস্য। আৰু ভাল বস্তু চোৱাৰ লগতে বেয়া বস্তু এইজনী মোকো চাওক এবাৰ। ইয়াৰ পাছতে পালোঁ আমি স্বৰ্গীয়সকলৰ শ্ৰদ্ধাঞ্জলি। আমি এইটো মাহতে অসমৰ পৰা বহুকেইজন বিশিষ্ট ব্যক্তিক আমি আমাৰ মাজৰ পৰা হেৰুৱালোঁ। তাৰ মাজতে মোৰ আইডিয়েল স্বৰ্গীয় নিপন গোস্বামী বৰ্তাও ইয়াতে আছে। সকলোকে শ্ৰদ্ধাঞ্জলি ইয়াত জনোৱা হৈছে আৰু সকলোকে মোৰ ফালৰ পৰা ময়ো শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এনে মহান ব্যক্তিৰ মৃত্যুত আমাৰ অসমৰ কিছু ক্ষতি বুলি ক'ব লাগিব। আশা কৰোঁ সেই ক্ষতি পূৰণ হৈ যায়। ইয়াৰ পাছতে পালোঁ আমি আমাৰ কানাইৰ মহাৰাসৰ বৃন্দাবন, য'ত আমাৰ কানাই 1600 গোপীৰ সৈতে আৰু ৰাধাৰ সৈতে কিছু নৃত্য গীত কৰি থকাৰ দৃশ্য আৰু ওপৰৰ পৰা দেৱগণে আশীৰ্বাদ দি থকা দৃশ্য বৰ সুন্দৰভাৱে সজাইছে। আৰু এই ছাইডতে এজন ভকতে আশীৰ্বাদো দি আছে। চৈতন্য ৰাস প্ৰদৰ্শন, ইয়াৰ ভিতৰত বা কি দেখাইছিল নে মঞ্চ এখন, সেইটো আমি নেদেখিলোঁ যিহেতু নাচালোঁ। আৰু এয়া হৈছে জয় জগন্নাথ তিনিটা মূৰ্তি, বৰ সুন্দৰভাৱে ইয়াত দেখুওৱা হৈছে। আৰু এয়া হৈছে আমাৰ ভগৱান বিষ্ণুৰ মা লক্ষ্মীৰ অনন্ত সজ্জা। ইয়াৰ পাছতে দেখা পালোঁ আমাৰ দৈৱকী আৰু বসুদেৱৰ কাৰাগাৰ। আৰু এয়া আমাৰ মালিক। মোৰ টোপনি ধৰিছে, ঘৰলৈ ব'লা। আৰু ইয়াৰ পাছতে দেখিলোঁ আমি বসুদেৱে কৃষ্ণক মূৰত পাচিত ভৰাই নন্দৰ ঘৰত থ'বলৈ যোৱা দৃশ্য, বৰ সুন্দৰভাৱে দেখুওৱা হৈছে। বৰষুণ বিজুলী সকলোখিনি বৰ ধুনীয়াকৈ দেখুৱাইছে। এয়া হৈছে ভগৱান শ্ৰীকৃষ্ণৰ মৃত্তিকা ভক্ষণৰ দৃশ্য, যেতিয়া ভগৱান শ্ৰীকৃষ্ণই মাটি খাইছিল। আৰু এয়া হৈছে লগৰীয়াবোৰৰ সৈতে ভগৱান শ্ৰীকৃষ্ণই দধি বান্ধ ভঙাৰ দৃশ্য। আৰু এয়া হৈছে আমাৰ পুতনা ৰাক্ষসীৰ বধ, বৰ সুন্দৰভাৱে দেখুওৱা হৈছে দৃশ্যবোৰ। আৰু ইয়াৰ পাছতে আছে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ কালিয়া দমনৰ দৃশ্য, যেতিয়া কালিয়াক দমন কৰিছিল, কালিয়া নামৰ সেই শেষ নাগক দমন কৰিছিল। আৰু এয়া হৈছে লখৰাৰ দৃশ্য। মই প্ৰথমতে কৈছিলোঁ যে গুৱাহাটীৰ লখৰাত মই আজি ৰাস চাবলৈ আহিছোঁ। আৰু এয়া হৈছে লখৰাৰ প্ৰাথমিক বিদ্যালয় দেখুওৱা হৈছে। আৰু লখৰাৰ দৃশ্য দেখুওৱাৰ লগতে এইখন সুন্দৰভাৱে
কৃষ্ণৰ মথুৰা দেখুওৱাৰ দৰেও হৈ গৈছে, বৰ ধুনীয়াকৈ দেখাইছে। খেৰেৰে বাঁহেৰে ঘৰ সাজি গছটো দিয়া হৈছে, কলগছ, গৰু ছাগলী কেনেদৰে মৰণা মাৰিছে, বৰ সুন্দৰভাৱে দেখুওৱা হৈছে। আৰু এয়া বকাসুৰে ওপৰৰ পৰা চাই থকা হয়তো দেখুওৱা হৈছে। আৰু এইখন দেখুওৱা হৈছে নন্দৰ ঘৰ, য'ত কৃষ্ণ সুন্দৰভাৱে জোলনাত শুই আছে, বৰ ধুনীয়াকৈ দেখুওৱা হৈছে। একচুৱেলি আমি ডাঙৰ ঘৰ এটা দেখাতকৈ সৰু সৰু ঘৰবিলাক যেতিয়া অকণমান বস্তুৰে বনোৱা হয়, বৰ ধুনীয়া লাগে। আৰু এইটো হৈছে এটা প্ৰকাণ্ড গুফা। আৰু মই জনামতে এইটো এটা অসুৰে গুফা ৰূপত আছিলে সেইটো সময়ত কৃষ্ণক বধ কৰিবলৈ। ব'লক আমি অসুৰৰ পেটত সোমাই যাওঁ। এয়া চাকি জ্বলাই থোৱা আছে নৰসিংহৰ মূৰ্তিত। আৰু এয়া হৈছে শিৱলিংগ, জয় শিৱজী মহাৰাজ কি। বৰ ধুনীয়াকৈ গুফাটোৰ ভিতৰত। আৰু এয়া গুফাটো বৰ বেছি ডাঙৰ নহয়, আমি এইফালে আহি গুফাটো ওলালোঁ। অসুৰৰ পেটৰ পৰা বাচি আহিলোঁ। আৰু এইটো হৈছে গুফা। আৰু এয়া হৈছে কাগাসুৰ বধ, যিটো বিষয়ে মই বৰ ভালদৰে নাজানো, আজি দেখা পাইছোঁ। আৰু এয়া হৈছে বলি বিধান, যিটো মই অলপো পচন্দ নকৰোঁ। আৰু এয়া হৈছে মা মনসাৰ প্ৰতিমূৰ্তি, বৰ সুন্দৰভাৱে এটা ষ্টেজত এটা দৃশ্য দেখুওৱা হৈছে, বৰ ধুনীয়াকৈ। আৰু এয়া হৈছে জয় হনুমান। ইয়াৰ পাছতে দেখা পালোঁ আমি ৰাধা কৃষ্ণৰ মূৰ্তি। এয়া হৈছে দক্ষ ৰজাৰ মুণ্ডছেদ, যেতিয়া মা সতীয়ে আত্মহ্ৰাস কৰিছিল, তাৰ পাছত ভগৱান শিৱৰ দক্ষ ৰজাৰ মুণ্ডছেদ কৰাৰ দৃশ্য, বৰ ধুনীয়াকৈ ত্ৰিশূলেৰে মুণ্ডছেদ কৰাটো ধুনীয়াকৈ দেখুওৱা হৈছে। য'ত যি যজ্ঞৰ বাবে এই ঘটনা ঘটিছিল, সেই যজ্ঞও ধুনীয়াকৈ দেখুওৱা হৈছে। আৰু এয়া হৈছে মা বসুমতীৰ কৃষ্ণ দৰ্শন, ভগৱান বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ মা বসুমতীক দৰ্শন কৰা কিছু দৃশ্য। মা বসুমতীয়ে ধৰা ফালি ওলাই আহিছে আৰু এয়া দেখুওৱা হৈছে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ। সুদামাৰ কৃষ্ণ দৰ্শন, য'ত মা ৰাধা আৰু কৃষ্ণই সুদামাক ভৰি ধুৱাই থকাৰ দৃশ্য। আৰু এয়া হৈছে কৃষ্ণৰ মোহিনী ৰূপ, য'ত ভগৱান মহাদেৱ তেওঁ ভুল গৈছিল বুলি জানো, য'ত তেওঁ বস্ত্ৰও হেৰুৱাইছিল। আৰু শেষত এয়া হৈছে মা সতীৰ দেহত্যাগৰ দৃশ্য, য'ত ভগৱান শিৱই মা সতীৰ দেহটো লৈ গোটেই বিশ্ব ঘূৰিছিল। আৰু শেষত তেওঁৰ মস্তিষ্ক য'ত পৰিছিল, সেয়া হৈছে মা কামাখ্যা দেৱীৰ মন্দিৰ। আৰু এয়া আপোনালোকক দেখালো মই লখৰাৰ ৰাস পূজা। আশা কৰোঁ সকলোৱে চাই ভাল পালে। এয়া সকলো ফালে মানুহ। আৰু এয়া হৈছে ছোৱালী মানুহে ভাল পোৱা কিছুমান বস্তু। আৰু এয়া হৈছে চুলিযোৰ বৰ মৰম লাগিছিল, কিন্তু দাম শুনি ৰাম ৰামহে কলো। আৰু ভাল লগা বৰ ধুনীয়া বস্তু। আৰু আচলতে আমি যিমানেই ডাঙৰ দোকানত আমি বস্তু নিকিনো কিয়, কিন্তু এনেদৰে পূজা বা মেলা যিকোনো কিবাত আমি গ'লে এনেদৰে সৰু কিছুমান বস্তু চাই খুব ভাল লাগে। মই হৰ্ষিল। মই কুকুৰকেইটাক দেখা পাইছিলোঁ, কিন্তু ওচৰত গৈ বেয়া লাগে, আঁতৰে ভাল লাগে, কিন্তু মই নল'লোঁ সেইকাৰণে। আচলতে হৰ্ষিলৰ কুকুৰকেইটা আঁতৰৰ পৰা দেখি মৰম লাগিছিল, কিন্তু ওচৰত দেখি তাৰ পচন্দ নহ'ল, নল'লে। পচন্দ হ'ল মুখা, মই স্পাইডাৰ মুখা ল'লোঁ। আৰু এয়া পিংক কালাৰ বক্সটো দেখি সকলোৰে বাৰু মনত পৰিছেনে? নিশ্চয় পৰিব মনত। আৰু এনেধৰণৰ মেলা আৰু পূজাত আহিলে দুটা বস্তু একেবাৰে কমন, সেইটো হৈছে এটা কেণ্ডি ফ্লছ আৰু এটা হৈছে পপকৰ্ণ। বেলেগৰ কথা নাজানো, কিন্তু মোৰ বাবে কমন। আৰু এয়া আমাৰ মামীয়ে কৈছে, তোমালোকৰ হৈছেনে বাৰু বস্তু চাই? মোৰ কিন্তু আমনি লাগিছে, ব'লা ঘৰলৈ ব'লা। আৰু এয়া হৈছো মই ফেচি, আৰু এয়া বৌ আৰু মামলো। আৰু আমাৰ মামীয়ে কৈছে, ব'লা আমনি লাগিছে, কিমান আৰু নাথাকা ইয়াত। আৰু এয়া আমাৰ হিমৰ পচন্দ হ'ল এইবাৰ তৰোৱাল, আৰু এয়া তৰোৱাল লৈ আছে। আৰু এয়া ৰাস পূজাৰ কাষতে এখন মঞ্চত, য'ত মহিলাসকলে দিহা নাম, হৰি নাম, সকলো ধৰণৰ নাম ইয়াত কম্পিটিশ্যন হৈ থকা ইয়াত দেখা পালো আমি।
আৰু এয়া সম্পূৰ্ণ মেলাখনত সৰু সৰু কিছুমান বজাৰেৰে মেলাখন ভৰি আছে আৰু এয়া আমাৰ হিমে স্পাইডাৰমেন মাস্ক আৰু তৰোৱাল লৈ সাজু ৰণলৈ সাজু আৰু এনেধৰণৰ মেলাত আহিলে আৰু এটা কমন হ'ল জিলাপি লোৱা আৰু বাকী চুইটছ লোৱা আমি শেষত চুইটছ লৈ ঘৰলৈ বুলি ওলালোঁ আৰু এয়া হৈছে মেলাখনৰ সম্পূৰ্ণ এটা ছাইড য'ত অকল লটাৰী খেলৰ দোকান আছে মই ভিতৰলৈ সোমাই নগ'লোঁ ইয়াৰ পৰাই গোটেইখিনি দেখালোঁ আমি ভিতৰলৈ সোমাই গৈ নাচালোঁ ইয়াতে আৰু এয়া দেখিলে যে এটা খাঙত হাঁহ কুকুৰা বান্ধি থোৱা আছে আৰু সেই গ্লাছকেইটা যে দেখিছে গ্লাছকেইটা 3টা বলেৰে ভাঙি পেলাব লাগে আৰু কুকুৰা হাঁহ কিবা এটা পাব আৰু এয়া দাদাই কৈছে ভিডিঅ' বনাইছে নেকি মোকো লোৱা মই ল'লোঁ আৰু এয়া বৌয়ে লাক আজমাবলৈ লৈছে 20 টকাত 3টা বল মাৰিব লাগে প্ৰথমটো এনেই গ'ল আৰু ছেকেণ্ডটো এইম টুৱাই গ'ল এনেই আৰু এইবাৰ ছাৰৰ লাক কিবা হয় গ'ল এনেই ইয়াৰ পাছতে ময়ো মাৰিছিলোঁ 3টা বল এটা হিমে মাৰিলে 2টা মই মাৰিলোঁ যিটো ৰেকৰ্ডিং কৰা নহ'ল বৌয়ে ৰেকৰ্ডিং কৰিছোঁ বুলি টিপি থাকিলে আৰু সেইকেইটাও এনেই গ'ল এয়া মামলিক লৈ আমি ওলাই আহিলোঁ ৰাসস্থলীৰ পৰা মামলিয়ে কৈছে ব'লা কিমান আৰু ভিডিঅ' নবনোৱা মামলিৰ ডাইলগ এই চিপৰাণীৰ পৰা আৰু নোৱাৰি দেই এই 4 মাহতে মোক ব্লগাৰ বনাব নালাগে দিয়া হ'ব দিয়া মই এনেও ধুনীয়া আৰু গুৱাহাটীৰ ৰাস্তাত যিহেতু ট্ৰেফিক নহ'লে নহয় এঘণ্টা ট্ৰেফিকত ফচি আমি আহি পালোঁ ঘৰ এয়া মোৰ ফেচি হেণ্ড মুখখন পিম্পলছ ওলোৱা মুখখন চাই সকলোকে বিদায় আৰু শেষত 2টা কথা মই নিশ্চয় ক'ম দুটামান কথা মই শেষত ক'ম বুলি কৈছিলোঁ আৰু সেইকেইটা কথা মই ক'ব বিচাৰিছোঁ সেইকেইটা কথা হৈছে মই প্ৰথমতে উল্লেখ কৰিছোঁ যে আপাৰ আছাম লোৱাৰ আছাম উজনি অসম নামনি অসম যিটো মই একেবাৰে বেয়া পাওঁ অসমখনক এনেদৰে ভাগ কৰি আমি আচলতে আমাৰ অসমৰ গোটেই যিমান জনগোষ্ঠী আছে যিমান জাতি জনজাতি আছে সকলো আমি অসমবাসীয়ে হয় বা আপাৰ আছাম লোৱাৰ আছাম তেনেকৈ কৰাটো আচলতে আমাৰ ভুল বুলি ক'ব লাগিব আমি আচলতে মই এই ভিডিঅ'টো লাষ্টত এইকেইটা কথা ক'বলৈ বুলি মই তেনেদৰে প্ৰথমতে মই আৰম্ভ কৰিছিলোঁ ভিডিঅ'টো লোৱাৰ আছাম আপাৰ আছাম এনেদৰে কাৰণটো হ'ল মই এইবাৰ ৰাস আৰম্ভ হোৱা আচলতে এইবাৰ বুলিয়ে নহয় বহু বাৰৰ পৰা শুনি আছোঁ তেনেদৰে ছ'চিয়েল মিডিয়াত মই এটা পোষ্ট পঢ়িবলৈ পাইছিলোঁ এনেদৰে কিবা ভিডিঅ' এটাত এনেকৈ লিখিছে যে নলবাৰীৰ দৰে মূৰ্তিৰে ৰাস কৰা নহয় আচলতে সেইটো আমাৰ উজনি অসমৰ কোনোবাই তেনেদৰে লিখিছে হয়তো যিটো আচলতে সেইটো এটা ক'বলগীয়া কথা বুলি মই নাভাবোঁ কাৰণ এইফালে সেইটো কালচাৰ চলি আছে যে এইফালে মূৰ্তিৰে ৰাস প্ৰথমৰ পৰাই পালন কৰা হয় মূৰ্তিৰে ৰাস পালন কৰা হয় নহয় যে ইয়াত মূৰ্তিৰে ৰাস পতাৰ বাবে কিবা লোকচান হৈছে কিবা বেয়া হৈছে আৰু আমাৰ ফালে মানুহে অভিনয় কৰাৰ বাবে কিবা ৰাস বেয়া হৈছে কিবা লোকচান হৈছে তেনেকুৱা একো কথা নাই ইয়াত মূৰ্তিৰে ৰাস এটা ছাইডে পাতিছে আৰু এটা ছাইডে ষ্টেজত আপোনাৰ বহু ধৰণৰ দিহানামৰ কম্পিটিশ্যন হৰিনামৰ বৰগীতৰ লোকগীতৰ বহু ধৰণৰ এনে কম্পিটিশ্যন চলি আছে যিসকল সৰু ল'ৰা ছোৱালীও শিকিছে ৰাসৰ বিষয়েও জানিছে বহুখিনি তাত পজিটিভ কথা আছে আৰু আমাৰ ফালে অভিনয় শিকিছে সৰুৰ পৰা ধৰি যিসকলে গৰখীয়া নাচিছে কৃষ্ণ সৰুৰ পৰা গোটেইখিনি শিকিছে আমাৰ ফালে সৰু বোৱাৰী ডেকা জীয়ৰী সকলোৱে শিকিছে আৰু তাত সেইখিনি পজিটিভ সোমাই আছে আচলতে 100%ৰ খুব কম 10%ই তেনেকুৱা এটা নিগেটিভ আনে যে আপাৰ আছামত ৰাস এনেদৰেহে পতা হয় লোৱাৰ আছামত ৰাস এনেদৰেহে পতা হয় আচলতে সেই নিগেটিভটো নাভাবি আমি পজিটিভটো ল'লে খুব এটা ভাল হয় এইফালৰ ৰাস এইফালৰ মানুহে এনেদৰে ৰাস চাই ভাল পায় আৰু সেইফালৰ মানুহে এনেদৰে ৰাস চাই ভাল পায় আৰু এনেদৰে ৰাস কৰি ভাল পায় সেই তেনেকুৱা ধৰণৰ পজিটিভটো লৈ যদি আমি আগবাঢ়ি যাওঁ নিশ্চয় সকলোৰে বাবে ভাল মই আচলতে এইফালৰ ৰাস চাইও ভাল পালোঁ আৰু সেইফালৰ ৰাস চাইও মই বহুত ভাল পাওঁ নিজে কৰিও ভাল পাওঁ আশা কৰোঁ সকলোৱে ভিডিঅ' চাই ভাল পালে আৰু এনেদৰে নিশ্চয় ভিডিঅ' বনাই থাকিম এইবাৰ ভিডিঅ'টো নিশ্চয় দিয়া বহু কেইদিন দেৰি হ'ল মই ভাবিছিলোঁ সপ্তাহে ভিডিঅ' দিম কিন্তু অলপ ব্যস্ত থকাৰ বাবে দিব নোৱাৰিলোঁ ভিডিঅ' যদিও বনাই দিছোঁ কিন্তু এডিটিং কৰোঁতে ডাবিং কৰিলোঁ যিহেতু ভিডিঅ'টো মোবাইলতে ডাবিং কৰিলোঁ মই আচলতে সেই ৰাসস্থলীৰ ভিডিঅ'খিনি চাউণ্ডখিনি মই দিব নোৱাৰিলোঁ কাৰণ বহুত পাতত আছিলোঁ আৰু মোবাইলৰ চাউণ্ডৰ কোৱালিটিটো ইমান ঠিক নহ'ল সেইকাৰণে নিদিলোঁ মই ডাবিং কৰিয়ে দিলোঁ ইয়াৰ পাছৰ ভিডিঅ' মই নিশ্চয় সপ্তাহে দিবলৈ চেষ্টা কৰিম আৰু শেষত সকলোলৈ মোৰ ফালৰ পৰা বহুত মৰম লাইক ছাবস্ক্ৰাইব কমেণ্টছ এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু নহ'লে মই ভিডিঅ' কেনেকৈ বনাম লাইক নহয় যদি শ্বেয়াৰ নহয় যদি ছাবস্ক্ৰাইব নহয় যদি তেন্তে মই কেনেদৰে ভিডিঅ' বনাম নহয় জানো তো কৰি দিব এইটো কৰোঁতেনো কিমান টাইম লাগে নহয় নাই সকলোলৈ মোৰ ফালৰ পৰা বহুত মৰম লাভ ইউ অল বাই বাই সকলোকে থেংক ইউ